আজিৰ ব্লগটো মই আৰম্ভ কৰিছোঁ গাড়ীৰ পৰাই মানে আমি আহি আছোঁ ঘৰলৈ ঘৰৰ ওচৰতে হৈছে এখন থিয়েটাৰ ৰুদ্ৰাক্ষ থিয়েটাৰ বহুদিন যিহেতু থিয়েটাৰ চাবলৈ সুবিধা মিলাই নাছিলে সেয়েহে আজিৰ এই সুবিধাকণ মিলোঁতে ভাবিলোঁ এই সুযোগটো কিন্তু এৰাত নাই থিয়েটাৰখন চাই আহোঁগৈ ইফালে মানুহজনক ক'লে অকণমান হাঁহি দিয়কচোন চাওকচোন বাৰু মুখখন কি কৰিছে আমি যিহেতু অহাৰ সিদ্ধান্ত আগতীয়াকৈ নাছিলেই সেয়েহে আমি ৰুমৰ পৰা ওলাই আহিলে বহুখিনি পলম হৈ গ'ল মনতো কিন্তু সন্দেহো হৈছে থিয়েটাৰ বা পামগৈ নে নাপামগৈ এই ৰাস্তাটো যে কেতিয়া হ'বগৈ ঐ 5টা বাজি গ'ল দেখোন আমি গৈ পেলাই থিয়েটাৰ আৰম্ভ হ'ব দেখোন ঐ একো নাই হা একো নাই নিজে থিয়েটাৰ আৰম্ভ কৰিম কি থিয়েটাৰ বনাব নিজে এখন ভাবিলো বাৰু থিয়েটাৰখনৰ নামটো গম পাইছে নহয় তাত গ'লে থিয়েটাৰখনতো ৰুদ্ৰাক্ষ নাটকখন কি নাজানো নাটকখন গম পাই যাম নহয় কি তাই এখন নাটক বনাই দিলে হ'ল বনাব আপুনি নিজে বনাই দিম কোন কোন থাকিব লগত মেইন এক্টৰ মই আৰু লগত মই নে প্ৰডিউচাৰ এক্টৰ মই নিজে মা দেউতা ল'বনে লগত চাইড পাৰ্ট হ'ব এইবিলাক চাইড পাৰ্ট ল'ব ন ৱাও সঁচাকৈ পামগৈ নাই বাৰু চিৰিয়াছলি সুধিছোঁ নাপালে নাই আৰু সেইটোৱে এয়া সঁচাকৈ পামগৈ যেন আশা দেখা নাই মই কিন্তু বিহপুৰীয়া হৈ আহিছোঁ যেতিয়া বি কেট নোসোমোৱাকৈনো কেনেকৈ থাকোঁ নহয় জানো বিশেষকৈ বি কেৰ চাহকাপ যিসকলে বি কেট চাহৰ জুতি লৈ পাইছে সেইসকলে নিশ্চয়কৈ বুজি পাইছে আমি বাহিৰে বাহিৰে ঘৰলৈকে গ'লোগৈ ঘৰৰ পৰা আমাৰ লগত আহিলে ডাঙৰজনী বৌ ডাঙৰ ভতিজা মানুহজন আৰু মই আমি সকলো মিলি থিয়েটাৰ চাবলৈ আহিলোঁ আমাৰ অলপ পলম হৈছিল যদিও আমাৰ কোনো বিশেষ অসুবিধা হোৱা নাছিল কিয়নো আমাৰ ঘৰত টিকট লৈয়ে থোৱা আছিলে 3খন চেয়াৰৰ টিকেট আমি আহি পেলাই ডাইৰেক্ট লাইনত থিয় হ'লোঁ আমি খোজ নকঢ়াকৈয়ে মানুহে ঠেলি ঠেলি আমাক হলত পুৱাই দিলেগৈ আৰু হলত সোমাই আমি নিজৰ চিট বিচাৰি পেলাই বহি ল'লোঁ বহাৰ পিছতে আহিলে নহয় আকৌ বেপাৰী এজন বিশেষকৈ সৰু ল'ৰা ছোৱালী দেখিছে যেতিয়া বেপাৰীনো নহাকৈ থাকিব পাৰেনে আমাৰ বোপাই আকৌ চিঞৰিলে নহয় বোলো এইফালে আহকচোন অহাৰ পিছতে সি ল'লে টেঙা মৰ্টন এই যে চাওকচোন টেঙা মৰ্টনকেইটা আমি কিন্তু আগতে 1 টকাত 4টা পাইছিলোঁ এতিয়া চাওকচোন 10 টকাত দিছে 5টা তাৰপিছতে ল'লে পপকৰ্ণ আৰু ভজা বুট কিন্তু তাৰ নামতহে লোৱা হ'ল আমিও কিন্তু ভাগ নোলোৱাকৈ নাথাকিলোঁ দেই থিয়েটাৰ আৰম্ভ হোৱালৈ আমি খাই খতমেই কৰিলোঁ আমাৰ খাই খতম হোৱাৰ পিছতে থিয়েটাৰ আৰম্ভ কিন্তু ই যি বিচাৰিছে সেয়া তুমি হ'ব পাৰিবা নাই তোমাৰ ঘৰখনে মানি ল'ব নাই মই মান্তি হৈছো তেতিয়া ঘৰখনকে মান্তি নহ'লে মান্তি নহ'লে মান্তি কৰাব লাগিব ঘৰৰ মানুহখিনি মান্তি নহ'ল বুলিয়ে আমি আমাৰ ভাত পাতি অংগী খুব কষ্ট কৰি গৈছে কষ্ট নকৰাকৈ ময়ো ভাল পাওঁ আজিৰ নাটকখন আছিল মাছ ৰাতিৰ মমতাজ নাটকখন চাই কিন্তু বেছ ভাল লাগিলে তেন্তে আজি ব্লগটো ইমানতে সামৰিছোঁ বাই